সকলোকে হ্যাপি নিউ 10 বটল মান খাইছে চা Hey guys, welcome back to my YouTube channel. আৰু আজি বৰ্তমান গৈ আছো পিকনিক গাইস এটা আপোনালোকক দেখাই আছো মই ভাই ৰেডি না ৰেডি পুৰা একদম নদী যাম আমি কেনেকা ৰাস্তা দিন লৈছে বা কেনেকা দেখিলে ভাল আছে ইয়াত পুৰা ৰিয়ফালে পুৰা পাহাৰ আৰু আমি গৈ আছো বৰ্তমান পাহাৰৰ মাজত আপোনালোকক দেখাই আছো এতিয়া এইটো পাহাৰত গৈ আছো তাতে গৈ কিনে নাম গৈ আছো মই কত গৈ আছো ইফালে গোটাই চাওক পুৰা একদম ইফালে নামি যাব লাগে পুৰা এইগিলা চাওক পুৰা এইগিলা যাই পাল এই আছা বা ইমান দূৰত যাই পাল আৰু বৰ্তমান আমি ইফালে দিয়ে এনেকা নামিব লাগিব আৰু মোৰ বুলেটখন ইফালে দিয়ে এনেকা নামিব লাগিব চাওক ইমান পাহাৰ আমি এইখন পাহাৰত যাম ইমান দূৰত পুৰা ইয়া চাওক যাই থাক আমাক কিয় ৰখি আছা বল আৰু বৰ্তমান আমি বৰ্তমান লগ পাই আছো একদম পিকনিক জেগাত য'ত আমি পিকনিকত যাই আছো তাতে আমি লগ পাই আছো গাইস আমি ইয়াতে মানে খুৰি বিচাৰি আছো আৰু মানে আমি খুৰি লৈ আহা নাছিলো এয়া সব পুৰা এইবিলাক খুৰি বিচাৰি আছে সব এয়া সব ওপৰে আৰু এইগিলা সব পুৰা খুৰি মানে আমি লৈ আহা নাছিলো ইয়াতে নুবৰা আছে ইয়াতে আমাৰ পুৰা একদম নুবৰা সব পুৰা নুবৰা পুৰা খুৰি বিচাৰি আছে তাৰ পিছত আমি ডাইৰেক্ট চকী আহি পাইছো আৰু এটা আমি ডাইৰেক্ট পিকনিক কৰ জাগাত যাব লাগে হয় কি নহয় হয় না হয় খুৰি বহুত জাগা লগ পাই আছো তাতে মেন জাগাত भाई साहब गाड़ी साहब ओ माय गॉड पूरा भूतिक पूरा ओए मोबाइल गिरी किसे पूरा ये साहब हा लगसन ना तो शेष तो माने আমি জায়গা বিচাৰি আছো এই তাতে পুৰা একদম জায়গাই পোৱা নাই পুৰা সাপ ওই জায়গা আমি আহি পালো ইয়া চাব পৰে পুৰা ইয়াতে জায়গা পাইছো আমি ইলা গোটাই জংগল ঝাৰি আছে আৰু ইফালে পুৰা একদম জায়গাই নাই ইয়া চাব পৰে সব গোটাই আছে ইয়া চাওক একো জায়গা চাগাই নাই পুৰা ইফালে আগতে যাবই নেদে আৰু ইফালে পুৰা ইয়া চাওক চাব পাৰে কি বঢ়িয়া চাফা পানী আৰু তাতে মানে কথাটো হ'ল কি তাতে আমি ব্লগিং কৰিবই নোৱাৰিম মানে বহুত ডিষ্টাৰ্ব হৈ আছে মানে তাতে পুৰা গান চান পুৰা ডিজে চিজে বজাই আছে সেইখিনি আৰু আগতে ইফালেও মানে খাব দিয়া আছিল পিকনিক কিন্তু আজিকালি ন' এণ্ট্ৰি আজিকালি খাব নোৱাৰে খালি সিফালে মাত্ৰ সিটো চাইড মাত্ৰ খাব পাৰে আৰু এইখিনিত নৰে পুৰা এইগিলা চাব মানে গা ধুব পাৰিব ইয়াত তাৰপিছত এতিয়া আমি পানী ল'ব আহিছোঁ এই তাতে খাৱা পানী ল'ব পাৰে তাৰপিছত আমি এতিয়া ডাইৰেক্ট তাতে যাম ডেন্স কৰিম বনাম এতিয়া কিবা কিবি খাৱা দাৱা আমি বনাব লাগিব তাৰপিছত আৰু ইয়াতে বজাৰো হয় চাওক কিবা কিবি ল'ব পাৰে আপোনালোকে যি ইচ্ছা খাব পাৰে পিকনিকৰ টাইমত চাব পাৰে আৰু আমি কিবা কিবি ল'ব লাগিব খোৱা বস্তু 10 টকাৰ পৰঠা 30 টকা আমি 30 টকাত কি ল'ব পাৰিলে হয় আমি 60 টকা যাব না কি ল'ব পাৰিলে আছে আমি 10 টকাৰ পৰঠা 30 টকা খালি একো নহয় খাম আৰু যি আৰু এতিয়া ইয়াত কাঁচা খাম মই দেখাই আছো আৰু থাম্বনেইলৰ কাৰণে ফটো এটা খিচিলো কি মজা এটা ধুব লাগিব এনেকা নুধুবি মনে সদায় বিচাৰে কি হৈ গেল সকলোকে ভাত বাঢ়ি দিলো আহি লওক সবাই ৰেডি না খাবৰ কাৰণে চবে খাই আছে মোৰ মাত্ৰ বাকী আছে এতিয়া মৰটো লৈ ল'ম এইখিনি মোৰ গোটাই দে চব মোৰ এইখিনি তনে খাই থাক দে আৰু এইটো মোৰ চাওক ইমান ডাঙৰ মাংস লৈছো মই খাব পাৰিম না নৰিম এইগিলাক মই মাংসই দিয়া নাই সব মই লৈছো এইগিলাৰ মাংসগিলা চাওক সব লৈছো মই এতিয়া খাম আৰু না ধামাকা মাংসই নাই না সব খাই দিম এতিয়া মই
তক নিদিমে আজি আধা কেজি মাংস অকলে খাই দিলোঁ মই পুৰা চবে মানে আধা কেজি 4 কেজি মাংস 9জন মানুহ আধা কেজি চবে মই কিনিছোঁ ইয়াত আৰু মই অকলে খাই আছোঁ এতিয়া পুৰা খানা পিনা হৈ গ'ল আৰু বাচনটো এতিয়া ধুব যাব লাগে আৰু এতিয়া নদীত গৈ আছোঁ পুৰা একদম নামি যাব লাগিব আৰু বৰ্তমান ঠাণ্ডা পানী ইমান বুঢ়ে মাছ আছে ইয়াত দেখাই পোৱা নাই মই বোলে চালা নুপুৰে চালা 10 বটলমান বিয়াৰ খাই কিনি চালা পুৰা নিচা ইও 10 বটল মান খাইছে চা নাই পুৰা 10 বটল মান খাইছে তই কেই বটল খাইছে বিয়াৰ 5 বটল বাপৰে বাপ পুৰা 5 বটল বিয়াৰ খাইছে মামুলি নহয় বাপ খাই পোৱা নাই কেনেকুৱা দিন থট তন্তে পাৰা দে মই কিন্তু অলপো খাওঁ নাই বে ঠাণ্ডা পাৰ হৈ আছে মই পাৰ নহওঁ ভাই বঢ়িয়া ঐ ঠাণ্ডা লগা নাই গৰম মোক কপি আছে ঠাণ্ডা লগা নাই সকলো এতিয়া যাব ওলাইছে আৰু ময়ো গৈ আছোঁ সেইকাৰণে ঘৰত মানে তাতে চাইকেলবিলাক ল'ব যাব লাগিব তাৰপিছত সকলো লগৰবিলাক তাতে আছে এইটো দলং হয় এয়া চাব পাৰে স্পিকাৰ আনি লৈছে আৰু এতিয়া যাব লাগিব বেছি টাইম নাই আমাৰো ঘৰ বহুত দূৰ আমি আৰু চটকাট আহিছে নাই সেইকাৰণে যাব লাগিব সকলোৱে গাড়ীবিলাক লৈ আহিছে চাওক সকলোৱে গাড়ী লৈ আহিছে ইয়াতে কোনেও চাইকেল অনা নাই আমি মাত্ৰ চাইকেল আনিছোঁ আৰু বেছি টাইম নাই সকলোৱে এয়া চাওক চবে গাড়ী লৈ আহিছে আৰু এতিয়া বৰ্তমান গৈ আছোঁ বেছি টাইম নাই আমাৰো এনেকৈ যাব লাগিব না চবলৈ গাড়ী লৈছে তাৰপিছত চাওক চবে গাড়ী লৈ আহিছে চাওক এয়া চাওক সকলোকে হেপী নিউ ইয়াৰ আৰু এইবাৰ হেপী নিউ ইয়াৰ বঢ়িয়া তো গাইজ সকলোবিলাক হৈ গ'ল আৰু এতিয়া আমি ডাইৰেক্ট ঘৰত যাম ফটো চটো উঠি ল'লোঁ তাত তো গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব তাৰপিছত কৰিব না সকলো বাই আজিৰ পিকনিকটো কেনে হ'ল মাংস আধা কেজি এজনৰ বাই